আপোনালোকে জানেনে জুবিন গাৰ্গ এজোপা গছৰ নিচিনা যাৰ শিপা সংগীত জগতত মগাজিনৰ দৰে গভীৰ কিন্তু কিমান টকা উপাৰ্জন কৰে তেওঁ এটা মাহত আপোনাৰ অনুমান কিমান লাখে লাখ নে কোটিৰ ওপৰে যদি সত্য জানিবলৈ ইচ্ছা থাকে তেন্তে শেষলৈ চাই থাকক আপোনাৰ মনত জুবিনৰ সম্পত্তিৰ বিষয়ে আগতকৈ বেছি কৌতূহল সৃষ্টি হ'ব কিন্তু যদি মই কলো এটা তথ্য আপোনাক হতভম্ব কৰিব পাৰে আপোনাৰ মনত অদ্ভুত চিন্তা জাগিছে নহয়নে ভাল এতিয়া প্ৰশ্নৰ উত্তৰ বিচাৰি আগবাঢ়ো গান আৰু লাইভ কনচাৰ্টৰ পৰা জুবিনৰ উপাৰ্জন জুবিন গাৰ্গৰ ধন উপাৰ্জনৰ প্ৰধান উৎস হৈছে তেওঁৰ গান আৰু লাইভ কনচাৰ্ট আপোনালোকে জানেনে জুবিন গাৰ্গ এটা কনচাৰ্টৰ বাবে সাধাৰণতে 10 পৰা 8 লাখ টকা লৈ থাকে এয়া মাথো ভাৰতত যদি বিদেশত কনচাৰ্ট কৰে সেয়া কিমান হ'ব বুলি ভাবিছে লাখৰ ওপৰে এতিয়া ভাবক যদি তেওঁ মাহত 5টা কনচাৰ্ট কৰে তেন্তে কিমান টকা উপাৰ্জন কৰে এখন চূড়ান্ত কনচাৰ্টৰ অভিজ্ঞতাৰ বিনিময়ত তেওঁ যে টকা উপাৰ্জন কৰে সেয়া যেন মাধুৰ্যৰ বিনিময়ত সংগীতৰ এক প্ৰতিদান এতিয়া আপোনাৰ মাতৃ যদি ধেমাজিৰ পৰা ফোন কৰি সোধে জীৱনৰ এটা কনচাৰ্ট দেখিবলৈ যাবি আপুনি কি ক'ব মুভি আৰু প্ৰযোজনাৰ পৰা জুবিনৰ উপাৰ্জন জুবিন গাৰ্গ এটা মাত্ৰ গায়ক নহয় তেওঁ এজন সফল অভিনেতা আৰু প্ৰযোজক আপোনালোকে জানেনে তেওঁৰ ফিল্মবোৰে কিমান ধন উপাৰ্জন কৰে মিছন চাইনাৰ কথা মনত আছেনে এইবোৰ প্ৰকল্পৰ পৰা তেওঁৰ উপাৰ্জন বছৰৰ পিছত মাহেকেও প্ৰভাৱিত কৰে চলচ্চিত্ৰ প্ৰযোজনাৰ সৈতে সংগীত যোগ দিলে এই সম্পূৰ্ণ মিশ্ৰণে তেওঁক এজন ধনী শিল্পী বনাইছে কিন্তু আপুনি জানেনে তেওঁৰ মুভি প্ৰজেক্টৰ চাৰ্চাৰ এটা বৃত্তান্ত আছে যি শুনিলে আপুনি বিস্মিত হ'ব এণ্ডৰ্ছমেণ্ট আৰু বিজ্ঞাপনৰ দ্বাৰা জুবিনৰ উপাৰ্জন এতিয়া ভাবক যদি জুবিন গাৰ্গ এণ্ডৰ্ছমেণ্ট কৰে এটা মোবাইল ফোন কোম্পানীৰ বাবে আপুনি জানেনে এজন শীৰ্ষস্থানীয় গায়কৰ এতিয়া এণ্ডৰ্ছমেণ্ট চুক্তি কিমান টকাৰ হ'ব পাৰে লাখে লাখ ইয়াৰ উপৰিও তেওঁ বিভিন্ন সামাজিক প্ৰচাৰ অভিযানৰ অংশ হিচাপে বহুত ধন উপাৰ্জন কৰিছে আপুনি জানি আচৰিত হ'ব যে তেওঁ একোটা এণ্ডৰ্ছমেণ্টৰ বাবে 10 পৰা 15 লাখ টকা দাবী কৰে জুবিনৰ ডিজিটেল প্লেটফৰ্মৰ পৰা উপাৰ্জন এতিয়া ইউটিউব স্পটিফাই আৰু গানা যেনেকুৱা ডিজিটেল প্লেটফৰ্মক লৈ চাওক আপোনালোকে জানেনে জুবিন গাৰ্গৰ এটা গান লাখে লাখ বাৰৰ বাবে ডাউনলোড হয় মাত্ৰ ইউটিউবৰ ৰয়েলটিৰ পৰা তেওঁ মাহত 7 পৰা 10 লাখ টকা উপাৰ্জন কৰে ইয়াত এতিয়া স্পটিফাই আৰু অন্যান্য প্লেটফৰ্মৰ ধন ধৰা হোৱা নাই কিন্তু আপুনি জানেনে তেওঁৰ মুঠ উপাৰ্জন চাহিবলৈ আমাৰ বাবে এটা গুপ্ত তথ্য আছে সেয়ে মুঠ মিলাই জুবিন গাৰ্গৰ মাহিলী উপাৰ্জন সহজে 50 লাখৰ ওপৰত হ'ব পাৰে কিন্তু ইয়াত সকলো কথা এতিয়া শেষ নহয় তেওঁৰ সম্পদ কেৱল ধনৰ বাবে নহয় এটা সৃষ্টিশীল ব্যক্তিৰ বাবে ধন যেনেকুৱা পোষ্টাৰ মাত্ৰ আপুনি যদি তেওঁৰ লগতে নিজক উন্নত কৰিব বিচাৰে তেন্তে শিক্ষা দক্ষতা আৰু স্বপ্নৰ পিছে আগবাঢ়া আপোনালোকৰ মতে জুবিন গাৰ্গৰ উপাৰ্জন আৰু সৃষ্টিশীলতা কিমান প্ৰভাৱশালী মতামত দিব চাৰা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সপোনক জুবিনৰ সংগীতৰ দৰে উৰাওক আৰু সকলো বাধা সংগীতৰ সুৰৰ দৰে পাৰ কৰক